জন্ম মৃত্যু হম এই পদাৰ্থবিলাক সৃষ্টি হৈছে এদিন পৃথিৱী ধ্বংস। মহাপুৰুষ মাধৱ গুৰুজনাই ভাবে যে পৰমগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নিজে কীৰ্তন বা দশমত লিখিছে কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ। প্ৰভু যেনেকৈ নৰলীলা সমাপন কৰি বৈকুণ্ঠলৈ গুচি এদিন আমাৰ সন্মুখত থকা পৰম গুৰুজনাও দেখোন বৈকুণ্ঠলৈ যাব। সেই গুৰুদেৱ তুমি যদি বৈকুণ্ঠলৈ গুচি যোৱা আমি তোমাক ক'ত বিচাৰি পাম? আপোনালোকে জানে জীৱ অহাৰ ব্যৱস্থা, জন্ম প্ৰস্থান কৰাৰ ব্যৱস্থা হয় মৃত্যু। শংকৰদেৱ গুৰুজনাক মাধৱ পুৰুষে সুধিলে, সেই গুৰুদেৱ যিদিনা তুমি বৈকুণ্ঠলৈ গুচি যাবা, নৰলীলা সমাপন কৰি পৃথিৱীৰ পৰা প্ৰস্থান কৰিবা, আমিনো তোমাক ক'ত বিচাৰি পাম? মাধৱ পুৰুষৰ এনে অমৃতময় প্ৰশ্ন শুনি পৰম গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই উত্তৰ দিলে। কীৰ্তন দশম মূৰ মূৰ্তিৰ সেই মাধৱ মই ক'ত থাকিম জানানে? তুমি সদায় জানিবা কীৰ্তন দশম মোৰ মূৰ্তিৰ সময়, মই কীৰ্তন দশমতে থাকিম। কীৰ্তন দশম পুথি থাকয় সাক্ষাতে মাধৱ মই থাকো আৰু তুমি জানিবা যি স্থানত কীৰ্তন দশম থাকিব মই সাক্ষাৎ তাতেই বিৰাজমান হৈ থাকিম, তুমি কোনো চিন্তা নকৰা। কিন্তু তুমিওতো থাকিব লাগিব, তুমি ক'ত থাকিবা? ঘোষা নামে শাস্ত্ৰয়ে কওঁ তুমিও লিখিবা, ঘোষা ৰত্নাৱলী মধ্যে তুমিও থাকিবা, ঘোষা ৰত্নাৱলী মধ্যে তুমিও থাকিবা। দশমৰ পাতে পাতে মাধৱদেৱ জিলিকি আছে, ঘোষা ৰত্নাৱলীৰ মাজে